সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বৰুৱা ট্ৰেভেললৈ। আৰু আজি এইটো এটা ৰাস্তা চবকে দেখিছেনে? ৰাস্তাটো প্ৰায় মানুহ জনশূন্য, মানে বেছি মানুহৰ মানে সমাগম নাই। কথাটো হৈ গ'ল কি, এই ৰাস্তাটো দিয়ে আপোনাৰ যোনটো আমাৰ দেৰগাঁও চুগাৰ মিল, যোনটো 1958 আপোনাৰ ষ্টাব্লিছ কৰা চুগাৰ মিলটোৰ মানে চুগাৰ যোনখিনি কৰ্মীসকল বা কোনোবা গাঁৱৰ মানুহখিনি, এইফালৰ যিমানখিনি গাঁৱৰ মানুহ আছে প্ৰায় এই ৰাস্তাটো দি অহা যোৱা কৰিছিল। গতিকে আজি আপোনালোকৰ এটা ইতিহাস বিচাৰি মানে তালৈ আহিছোঁ। এইফালে কিবা কিবি ফুলো আছে আৰু এনেকৈ এটা চাইকেল এখন লৈ আহিছোঁ। দুইটাই এনেকৈ চাইকেল লৈ আহিছোঁ। নিজৰ মুতিছে মুঠ গতিকে আৰু পূৰা এই চাইডে এই গছবিলাক, এই মৌচুমী এই গছবিলাক কি হয়, কি গছ আছিলে এইবিলাক? ডিমৰু গছ। একদম এই ৰাস্তাটো দি গৈ থাকোঁ, বাকী একদম তালৈকে যাওঁ। বহুত দিনৰ মূৰত এটা পূৰা ঐতিহাসিক ক্ষেত্ৰ হিচাপে মানে পৰিগণিত দেৰগাঁও, সেইটো অনুসন্ধানত এতিয়া কেনেকুৱা অৱস্থাত আছেনো বস্তুটো চাবলৈ চেষ্টা কৰোঁ। লেটছ গো। এইটো মানে আপোনাৰ হেৰি, এইটো আপোনাৰ এইফালে কিবা কিবি পাছ হয় আৰু কিবা এইফালে মাল পথাৰ ফালে। এইটো কি একচুৱেল কথাৰ কাহিনীটো কি? এইটো মানে তোমাৰ চিনিকলত যিখিনি মানে বেয়া বস্তু আহে, সেই বস্তুখিনি এইটো দি পাছ হয় ন? মানুহ এইখন দিয়ে যায় নে? এইখন দিয়ে যায় নে? দীঘল আছিলে, এইখন ভাঙি গৈ মানে অলৰেডি আৰু কিমান বছৰ হ'ল, প্ৰায় 2009 চনমানত আপোনাৰ বন্ধ হৈ গৈছে। গতিকে সেই বন্ধ হোৱা পৰিপ্ৰেক্ষিতত এতিয়ালৈ এই বস্তুটো এনেকুৱা অৱস্থা নাই, মানে অলৰেডি ভাগি ছিগি গৈছে পূৰা। এইকণে আছে আৰু মানে মানুহ মানে বাঁহ চাহ দি লৈছে, এইকণ দিয়া অহা যোৱা কৰিব পাৰে। এইখনো যদি ভাগে আকৌ মানে কিবা বাঁহ চাহ দি তেনেকৈ অলপ বনাব লাগিব। এইটো খোৱা আছিলে নে? এইটো ভাঙি দিলে নেকি? মানুহে আৰু ভাঙি দিলে আৰু ভাঙি লৈ গুচি গ'ল। ঘৰ লৈ গুচি গ'ল ইটা। এইবিলাক আৰু কি ক'ব, ঐতিহাসিক সমলবিলাকো নাইকিয়া হৈ গৈছে। আৰু এইফালে গোটেই এইবিলাক এই চোৱাতে নে কিনো? অলপ আগত আছে। এই চব পূৰা গছ গছনি আছে পূৰা, ভাল এটা হেৰি দেই। ৰাতিপুৱা টাইমত আহিব পাৰিলে আৰু মজা লাগিব। এতিয়া অলপ হেৰি হৈ গ'ল ন, তেনেকুৱা এটা কথা। বেলি গ'ল সোমাইছোঁ আৰু মানে বস্তুটো একদম এনেকৈ ভিতৰি আহিছোঁ। এনেকুৱা এটা ৰাস্তা নহয়। আগতেতো মৌচুমী এইবিলাকত দিয়ে মানুহ ৰাতি চাতি অহা যোৱা কৰিছিলে। ধেমালি নহয় দেই, এটা বিৰাট পূৰা ডেঞ্জাৰ। ৰাতি আহি পেলাই একদম ভয় লগা কাহিনী। আৰু চাইকেল লৈ আহিছোঁ, মানে এইফালেতো বেলেগ সোমাব নোৱাৰি। পূৰা চাইকেল লৈ আহে, চাইকেল দাঙি মেলি এনেকৈ যাম আৰু পূৰা। আৰু অলপ দিন নহয় পূৰা হাবি জংঘল আহিছে নাই, গোটেই এইফালে হাবি জংঘল এই ছোৱালী মানে। আৰু যদি মেইনটো দি আহে মৌচুম কি সিফালে আহিব পাৰি নাই, মানে কোৱালগুৰিৰ পৰা আপোনাৰ যোনটো এইফালৰ পৰা গোলাঘাটৰ পৰা আহিলে লেফ্ট ছাইড পৰিব, আৰু দেৰগাঁৱৰ পৰা আহিলে ৰাইট ছাইডেদি সোমাই কিছু দূৰ আহিয়ে পায়হি। কিন্তু আমি বেলেগ এফালে দি আহিছোঁ, মানে এইটো আপোনাৰ এনেকৈ মলাই কুমাৰ যোৱা গাঁৱৰ সেইটো ৰাস্তাটোৰ পৰা এনেকৈ আহিছোঁ ফাটি আহি পেলাই। তেনেকুৱা। আৰু এইজোপা গছ দেখিছেনে? এইটো ঔষধি গছ। গাঁত আছিলে নে? মানে এই চোৱাত আপোনাৰ এটা গাঁত আছিলে। সেইটো কিহৰ গাঁত আছিলে? টয়লেট চয়লেট তেনেকুৱা গাঁত হ'ব। আৰু এইডাল হেৰি গছ এজোপা আছে, এই গছডালৰ নামটো কিবা এটা আছিলে, ময়ো পাহৰি থাকোঁ পটককৈ। সাংঘাতিক আৰু পূৰা গোটেই ফুটুকানি হৈ গ'ল। এইবিলাক চব গছহে আছে। ছমাহমানৰ পৰা বেছিকৈ হৈছে। মানে এই জংঘলখন কাটি দিয়ে নেকিনো? চফা কৰি দিয়ে। আচ্ছা। মানে মোৰ হিচাপত এতিয়াও এই জংঘলখনত মোৰ মতে কিবা কিবি বনৰীয়া জন্তু ওলাব, ওলাব 100% ওলাব। কাৰণ এই সৰু বাঘো ওলাব পাৰে, ক'ব নোৱাৰে। কাৰণ জংঘল যিটো পৰিছে, আৰু সেইটোৱে কথা ওলাই ন। এয়া দেখি পাইছেনে? এয়া পূৰা হাঁহ, মানে এই বস্তুটো এই গৰু চৰু কেনেবাকৈ খাই পেলাই মানে খোৱা মানে ৰাতি মানে মানুহ আহিবলৈ অলপ ভয়ংকৰ হ'ব মানে বস্তু। এলেকাটো পূৰা হেৰি একেবাৰে দেখিছেনে? একদম গৰু হাঁহ চাৰ এইবিলাক পূৰা পৰি আছে। দেখিছেনে? পূৰা জংঘল মানে কি ক'ম আৰু ইমান টাইম এইবিলাক দেখিছেনে? পূৰা হাঁহ চাৰ এইবিলাক গৰু সাৰ, তেনেকুৱা কথাটো। আৰু সাংঘাতিক দেই, ক'ব লাগিব। কেনেকুৱা এটা জেগা আছিলে, এতিয়া কেনেকুৱা এটা পৰিস্থিতি হৈ গ'ল দেই, ভাবক। ভয় লাগিছে কিন্তু দেই, এই কৈছে ভয় লাগিছে বুলি ন, ভয় কথা নাই হয় ন। আৰু সময়টো বাৰু অলপ সন্ধিয়া হৈছে, তথাপিও কোনো কথা নাই। একদম পূৰা লুংলুঙীয়া বাট।
এটা পৰ্যায়ত ভাবা গোটেই ডেৰগাঁও মানুহখিনিতো ইয়াৰ ভিত্তিতে চলি আছিলে ন গোটেই মেইন মানে এইটো ভিত্তিতে চুগাৰ মিলটো ভিত্তিতে আৰু অসমৰ ফাৰ্ষ্ট আছিলে এইটো মানে এইফালৰ গাঁওখিনি মানে 50% মানুহেই ইয়াৰ লগত জড়িত আৰু আমাৰতো ছাইডৰ পৰা আহিছিলে কুঁহিয়াৰ আমাৰতো ছাইডৰ পৰা বহুত আহিছিলে এতিয়া যেতিয়া আপোনাৰ মানে চুগাৰ মিলটো অলৰেডি বন্ধ হৈ গ'ল তেতিয়া পৰা মানে মানুহৰ কুঁহিয়াৰ খেতি কৰা হাবিয়াসটোও টোটেলি কমি গ'ল মানে এনেকুৱা এটা কথা আৰু আগতেতো এইটো কিবা এটা আছে এইটো কি এইটো তেনেকুৱা ঘৰ চৰ চাগে মানে আপোনাৰ অলৰেডি ধ্বংসাৱশেষ মানে দুই এটাহে ক'ৰবাত আছে বাকী অলৰেডি চব মানে কিছুমান কোনোবাই নিলে কিবা কৰিলে মানে কি কেনেকৈ হ'ল আৰু গোটেই কাহিনীটো আজিৰ পৰা কিমান বছৰ আগত আপোনাৰ 9-8-9 ইমানমানতে ভৰা এটা মিল এতিয়া আৰু ক'ত অভিষেক থাকিব চব এইটো চাইডে অলপ চলপ চিহ্ন আছে মানে এইবিলাকে গম পোৱা যায় আৰু তাত যে ইয়াত এটা হেৰি আছিলে কিবা আছিলে এই আগতো কিবা কিবি আছে ন এইটো মেইন সেইটো এইটোৱে নেকি আগত আছে ন অলপ আগলৈ আগলৈ যাম অলপ ক'ব লাগিব দেই কিন্তু কিমান বিঘামান মাটি চাগে হেৰি হৈ আছিলে আমি তোমাৰ য'ত সোমাইছিলো ন তাৰপৰা সেইপিনে সেইটো বৰ্ডাৰ এইপিনে কোৱালগুৰি এইপিনে বাহুৱাগাঁও বৰ্ডাৰ এইপিনে এইটো বহুত ডাঙৰেই মানে কিমান বিঘা মাটি সোমাইছে একজেক্ট হেৰিটো নাই বাৰু চাই পেলাই আপোনালোকে কয় একজেক্টটো মানে কিমান বিঘা মাটি আছিলে তাৰপিছত গুগলত চাই পেলাই বস্তু ক'ব পৰা হ'ব কিন্তু হ'লেও অলপ কি মানে কভাৰ কৰি থকা নাই বস্তু এনেকুৱা এটা কথা আৰু চব এতিয়া ফটো কানি হৈ গ'ল এনেকুৱা জংঘল এই চাইডে পূৰা এই বাহিৰৰ দোকান চোকান যিবিলাকো আছে চব জাবৰ চাবৰবিলাক ইয়াত পেলাইছে মুকলি জেগা পাইছা নহয় জানো মুকলি জেগা পালে আৰু জাবৰ পেলাবই তেনেকুৱা আগতে হৈছে অৱস্থা পূৰা আগত যে দেখিছে এইটো আপোনাৰ মেইন অফিচটো আছিলে এজোপা ধুনীয়া ফুল ফুলি আছে এইবাৰ কিবা গছ এজোপা আছে কি গছ নাজানো বাৰু একদম ফুলি আছে ধুনীয়াকৈ ফুল আৰু টাইমত ফুলেই ন কিবা কিবি আৰু এইটোৱে আছিলে আপোনাৰ চুগাৰ কলৰ যোনটো মেইন অফিচ মানে এতিয়াও লিখা আছে ওচৰৰ পৰা একদম ওচৰৰ পৰা গৈ দেখুৱাইছে যোনটো মেইন অফিচ আছিলে ইয়াৰ পৰা গোটেই সমগ্ৰ চেনিকলটো আপোনাৰ কণ্ট্ৰল হৈছিল কিন্তু এতিয়া আপোনাৰ কেনেকুৱা এটা অৱস্থা ধ্বংস অভিশেষ আছেগৈ ৱালবিলাকৰ পৰা ফাটি চিটি গৈছে একেবাৰে মানে দেখিছে এইটো চক দেখিছে এইয়া এই চাইডত লিখা আছে কুঁহিয়াৰ উন্নয়ন বিষয়া কাৰ্যালয় যোৰহাট ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ অসম গতিকে সেইটো পূৰা অফিচ কেনেকুৱা এটা অৱস্থা এইটো চাইডে এজোপা গছ আছে এজোপা কি গছ ধৰিব পৰা নাই যে ইয়াত তলতে কিবা পূজা চূজা হয় নেকি নাজানো দেই আৰু এইটো চাইডে পূৰা মেইন হেৰিটো আছিল এনেকৈ আৰু আহক আগলৈ গৈ থাকোঁ একদম পূৰা ডেঞ্জাৰ্ছ দেই একদম বিৰাট ভয়ংকৰ হৈ গ'ল মানে কেনেকুৱা এটা অৱস্থাৰ পৰা আজি কেনেকুৱা এটা অৱস্থা পাই গৈছে আপোনালোকে ভাবক কথাটো এনেকুৱা ধৰণৰ হেৰি দেই ক'বলৈ এইটো কিবা গছ এইটো চাইডে আছে কি পাত জানো এইটো কি পাত কয় এইটো হয় নি ঔষধিও হ'ব চাগে দেই হ'ব এইটো চাইডে চাব এইবিলাকে ৱাল চোৱালবিলাক এতিয়াও অলপ আছে মানে পূৰা সজীৱ হৈ আছে ৱাল চোৱাল পুখুৰী আছিল ইয়াত আপোনাৰ মেইন বস্তুবিলাক জমা হৈছে চাগে দেই তেনেকুৱা অলপ ভাগি হৈছে এইটো পানী অকণমান দ তেনেকুৱা এইটো কাহিনীটো অন্তৰালটো গোটেই পূৰা হেৰিয়া এইটো চাইডেও এটা পুখুৰী আছিলে দিলে জংঘল আছিলে অলপ চলপ চাফা হ'ল আৰু মানে আচ্ছা আচ্ছা কৈছিলে তেনেকুৱা আৰু সেইবিলাক হাবিবিলাক কাটি কাটি মানে ইয়াত হাবিবিলাক চাইডৰ পৰা কাটি এই পুখুৰীটোত আপোনাৰ দি দিয়া হৈছে মানে অলপ ডেঞ্জাৰাছ আছিলে ন সেইখিনি কাটিব নোৱাৰি আৰু ন এইটো মাজলৈ এইটো মানে এটা কাহিনী আছে গোটেই মাজলৈ সোমাই গ'লে কিমান দ আছে ন পাত্তা নাই সি মোক কৈছে কাহিনীটো গতিকে আৰু কি ক'ম আপোনালোকক গতিকে সেইখিনি কাহিনী জাষ্ট গছ বন কেলা হেৰি কিবা কিবি এডভেঞ্চাৰ কৰা লেখীয়া লাগিছে এনেকুৱা সম্ভৱতঃ টেংকি হ'ব যেনে বৃহত্তৰ টেংকি আছিল চাগে এইটোতে অংকটো বহুত ডাঙৰ আছিল দেই সেইটো
টেংকি আছিল চাগে মানে গোটেই মোৰ মতে এইটোত চাগে যিখিনি মানে কুঁহিয়াৰ ৰসৰ যোনটো ডাঙৰ টেংকি সেইটো ইয়াত চাগে ফিট কৰা হৈছিলে মেবি তেনেকুৱাই হ'ব কাহিনীটো এইবিলাক চব দটো গাঁত আছে আৰু ইমান বেছি ডেঞ্জাৰ্ছ নহয় টাইমটো আপোনাৰ সন্ধিয়া হৈ গৈছে ন সেইটো কাৰণে ভিতৰৰ ছাইডতো অলপ পূৰা জংঘল সেই সোৱাদ সোমাবলৈ মানে সম্ভৱপৰ নহয় যিটো গতিকে এইটোৱে গোটেই এৰিয়া সমগ্ৰ আৰু একো চিনমম বেলেগ বুলিবলৈ নাই বাঁহগাঁও নিচিনা মানে গোটেইবিলাক ফুটুকানিহে মানে একো নাই আপোনালোকক এটাই বস্তু দেখালোঁ যে বৰ্তমান কেনেকুৱা হৈ আছে মানে আৰু সবিশেষ একোৱেই বাকী নাই অফিচ এটা সেইটো প্ৰথমটো দেখিলে সেইটো অফিচ এটা আছে আৰু এই ছাইডত আৰু আগত এটা অফিচ আছে বাকী মানে একো বিশেষ ধ্বংস বিশেষ নাই জাষ্ট ৱাল দুখনমান আছে ক'ৰবাত গাঁত গোট এটা শিল দুই এটা পৰি আছে এই তেনেকুৱাই মানে জাষ্ট সেই অফিচটোৰ পৰা মানেহে গম পাব যে ইয়াত এটা আপোনাৰ ডাঙৰ চেনিকল আছিলে মানে এইটো চেনিকল বহুত ডেঞ্জাৰ এটা অৱস্থালৈ পৰিণত হ'লগৈ মানে তোমাৰ এইটো ইয়াত নাই তেনেকুৱা নাই গতিকে সেইটোৱে কাহিনী সেইটোৱে মানে মোটামুটি চব খাৱৈ এইবিলাক জেগা এনেকুৱা কিবা অপাৰেশ্যন কৰিবলৈ অহা লেখীয়া অনুভৱ হৈছে তেনেকুৱা হৈছে মানে সংকলটো এই ছাইডত যে মন কৰি আছে যে এইবিলাক ঘৰবিলাক চব চেনিকলৰ এইবিলাক কোৱাৰ্টাৰ আছিলে মানে এটা কোৱাৰ্টাৰ এটা পুখুৰী এইবিলাক আৰু এইটো ছাইডে এটা অফিচ আছিলে আৰু এইটো ছাইডে এটা অফিচ আছিলে আৰু বাকী এনেকৈ গোটেই ঘৰ চৰবিলাক আছিলে এনেকৈ আৰু দুইজোপা গছ এনেকৈ চব অলৰেডি মানে অংশ বিশেষ একো বেলেগ নাই আৰু এটা পুখুৰী আছিলে এইটো এটা পুখুৰী আৰু মানে বৃহত্তৰ এৰিয়া ন তেনেকৈ আৰু এইটো ছাইডত দেখিছেনে এইটো এটা আপোনাৰ ঘৰ আছিলে ইয়াত এই ঘৰটো একদম অবিশেষ পূৰা ৱাল চল ভাঙি চেচ দিলে ৱালৰ অৱস্থা দেখিছে তেনেকুৱা ৱালৰ অৱস্থা নাই পূৰা এইটো এটা ঘৰ দেখিছেনে এইটোত গাহৰি পৰা ধৰি কিবা কিবি এনেকুৱা তেনেকুৱা হ'ল এইটো ছাইডত সেইবিলাক বাংলাবিলাক মানুহৰ থকা ঘৰবিলাক অবিশেষ নাই আৰু মানে ৱালৰ অৱস্থা নাই কিন্তু এতিয়াও সেই সজীৱ হৈ আছে আৰু অৱস্থা খানি অৱস্থা নাই মানুহৰ এইটোত মেবি কিবা এটা আছিলে এইটো পূৰা এইটো ক'লা যে হৈ আছে কিবা কয়লা কিজান হেৰি দিছিলে নেকি তেনেকুৱা কিবা আছিলে এতিয়া এইবিলাক মটৰ বটল কিবা কিবি ইত্যাদি অগং বগং পৰি আছে আপোনাৰ এইটোতো তাহানি দিন হয় ন এই তেতিয়াই বাইদেউজনীক পালোঁ মানে বাইদেউ আপোনালোকৰ দেউতাহঁতে কৈছিলে ন কিমান বছৰৰ পৰা মানে ধ্বংস হৈ গ'ল বস্তুটো মানে আপোনালোকে গম পোৱাত আজিৰ পৰাতো 10মান বছৰ হ'ল অলৰেডি 10মান বছৰ হ'ল আৰু তেতিয়াৰ পৰা আপোনালোকে সেই বস্তুটো এতিয়া যোৱা পৰা চলা মেলাটো তাততো কৰ্মসংস্থাপন আছিলে গতিকে তেতিয়াৰ পৰা আপোনালোকে কেনেদৰে কৰিছে বস্তুটো মানে কৰ্মসংস্থাপনটোতো ৰেহাই গ'ল তেতিয়াৰ পৰা হয় নহয় ঠেলা চলাই ন আৰু এইটো ছাইডত আপোনালোকৰ কিবা কিবি ঘৰ চৰ আছিলে চাগে ন এইটো ছাইডত ঢেৰ আছিলে এইবিলাকতো টিং তাহানি দিন হয় তেতিয়া নাই বাইদেউ কৈছে তাহানি দিন আজি মানে 10মানটো বছৰ হ'ল আৰু মানে পূৰা বেছি হ'ল বেছি হ'ল 96ত বন্ধ হৈছে মানে চুগাৰ মিলটো অলৰেডি আৰু তেতিয়াৰ পৰা আৰু মানে ক'ৰবাত যদি দুই এটা কিবা কিবি আছিল সেইবিলাকো চব নাইকিয়া হৈ গ'ল আৰু এতিয়া অলৰেডি নাইকিয়া হৈ 27 বছৰ কমপ্লিট হৈছে ন 27 years কমপ্লিট হৈছে যিটো বস্তু মানে নেকি গোটেই একেবাৰে সমগ্ৰ হেৰিয়ে নাইকিয়া হ'ল চিনচাত মই এতিয়া ঘূৰি চালোঁ মানে ঘূৰি চাই দেখিছোঁ মানে ক'তো একো বেলেগ নাই আৰু ক'ৰবাত ৱাল দুইখন এনেকুৱা ধৰণৰ আছে ওলাবলৈ ভয় লাগে তেনেকুৱা হয় পাইছোঁ তেনেকুৱা ধৰণৰ কথাবিলাক মানে আৰু এৰিয়াটো বাইদেউ এইফাললৈকে আছিলে চাগে এই চোৱালৈকে লাষ্ট ন এইফালেও নাই ন এতিয়া মানে অলৰেডি গোটেই যিহেতু যিমানটো জেগা গোটেই জংঘলেই হৈ গ'ল ডেঞ্জাৰ জেগা হৈ গ'ল এনেকুৱা এটা পৰিস্থিতি হ'ল মানে যে বাঘ ওলাইছিলে হয় আৰু সেইবিলাকে কথাবিলাক কেনেকুৱা কিবা মানে ধ্বংস হোৱাটো মূলতঃ চাগে মানে মই যিমান দূৰ মানে জানো মেনেজমেণ্টটো মানে নাইকিয়া যতে চাগে ধ্বংস এনেকুৱা ধৰণৰ কাহিনীটো হ'ল আৰু কি সিমানখিনি আছিলে তেনেকুৱা মোটামুটি বাৰু ঠিক আছে বাইদেউ আহোঁ দিয়ক দেই গৈ থাকোঁ আৰু মোটামুটি ইমানে হ'ল তাকে বাইদেউ ওচৰত ল'লোঁ দুই এটা খবৰ কেনেকুৱা আছিলে কি কথা বাকী এনেকুৱা আৰু এইটো ছাইডতো আপোনাৰ দুই এটা মানে হেৰি আছে মানুহৰ থকা ঘৰ আছে য'ত নেকি মানে সেই তাহানি দিনৰ মানে এইবিলাক বস্তুবিলাক
আৰু এই মেইনলি এতিয়া গৰু ম'হ চৰা ফিল হোৱা দি হৈ গ'ল আৰু এনেকুৱা এটা অৱস্থা হ'ল গছ গছনি তেনেকুৱা হাবি জংঘল ডেঞ্জাৰ জেগা হৈ গ'ল আহিবলৈকে ভয় লগা হয় মুখৰ অবিশেষৰ ভিতৰত এইটো এটা আছে এইটো টয়লেট এটা আছে এইটো টয়লেট চাই আছিলে চাগে এইটো সেই তাহানিৰ দিনতে টয়লেট মানে অলপটি কথা নহয় দেই পূৰা ফিল্ড এইটো চাইডে খাল ডুং এনেকুৱা একদম এনেকুৱা পূৰা খাল ডুং জ্বলা ভূমি গছ গছনি এই চাইডততো মানে কি ক'ম আৰু বেলেগ একোৱেই নাই মানে আৰু এই নলাবিলাক যে দেখিছে এইটো এটা ৰ'ব মই ওচৰৰ পৰা দেখাইছোঁ জুম কৰিছোঁ এইটো চাইডত নলাবিলাক যে দেখিছে এই নলাবিলাকত দি চাগে মেবি যোনবিলাক বেয়া মানে যোনবিলাক বেয়া পদাৰ্থ ধৰি লওক তেনেকুৱাবিলাক হয়তো হেৰি হৈছিল চাগে আৰু এইটো বস্তু আকৌ নতুনকৈ পতা আহে আকৌ এনেকুৱা কাহিনীটো মাটিকালি চবত পূৰা আৰু কুঁহিয়াৰটো ওচৰ পৰা যোৱা আছিলে ন মৌচোন কুঁহিয়াৰটো এই ওচৰ পৰা এতিয়াও শুই মই হাতটো আপোনালোকে দেখা দি দেখিছে এই লাইনটো পূৰা কুঁহিয়াৰ অলপ চলপ এতিয়া কমি গ'ল আৰু যেনেকুৱা পৰ্যায় আছে পূৰা খাল দিওঁ বহুতো যাব লাগিব অলপ সেইফালে গ'লে গতিকে সেই ছাইডত দেখিছেনে পূৰা কুঁহিয়াৰ আছে মানে কুঁহিয়াৰ গতিকে অঁ আৰু এই চাইডে ওখ ওখ আছে এই চাইডতো কিবা কিবি আছিলে মানে ভয় কৰে মানে সেই তেনেকুৱা কথাটো এতিয়া মানে এনেকুৱা হৈ গ'ল মানে যে কুঁহিয়াৰ পৰিমাণটো পূৰা কমি গ'ল আৰু যিটো চাইডত দেখিছে এই চাইডবিলাকতো কুঁহিয়াৰ ইমান নাই মানে কম সংখ্যক কুঁহিয়াৰ আছে গতিকে তেনেকুৱা আৰু এইবিলাক খালডুংবিলাক সেই তাহানি দিওঁ খালডুং মানে যিটো অৱস্থাত য'ত নেকি আপোনাৰ ধৰি লওক এই বেয়া কিবা পদাৰ্থ সেইটো চাইড দিয়ে তেনেকৈ গৈছিল চাগে সবিশেষ তথ্যটো যোনসকলে ধৰি লওক মানে অভিজ্ঞতা আছে সেইসকলে গম পাব যে কেনেকুৱা এটা মানে কি হৈছিল গোটেই কাহিনীটো সেইটো কথাটো বাকী ইমানখিনি আছিল আৰু মোটামুটি আৰু এইটো চাইডে গৈ একো বেলেগ ইমান নাই আৰু গোটেই জংঘলেই হৈ গ'ল ন গোটেই অংকটো তেনেকুৱা এই চাইডে নাযাওঁগৈ আৰু ন আমি ইয়াৰ পৰা বেক কৰোঁ ইয়াৰ পৰা ঘূৰোঁ সময় হ'ল অলপ বাকী গৈ থাকোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰিম আৰু বাকী যি পাৰিলোঁ মানে থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিলোঁ মানে আপোনাক এটাই বস্তুটো ক'লোঁ যে ইমান দিনৰ এটা পুৰণি স্মৃতি আজি মানে এটা তেনেকুৱা এটা অৱস্থাত পৰিণত হ'ল য'ত মানে কি দুই এটা মানে ধ্বংসস্তূপৰ বাহিৰে বেলেগ একোৱেই নাই মানে গতিকে সিমানখিনি আছিলে আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ বাই বাই